तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया। সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু আজি মোৰ ব্লগটো হ'ব ৰাতিপুৱাই। পিকচাৰ ভাল নহ'ব পাৰে কাৰণ এতিয়া বৰ্তমান বাজিল ৰাতিপুৱা 5টা আৰু আজি আপোনালোকক দেখুৱাম বহুতো ল'ৰাই কষ্ট কৰি আছে আমাৰ ইণ্ডিয়ান আৰ্মি হোৱাৰ বাবে। দেশৰ বাবে ইমানেই ইহঁতৰ মৰম, দেশৰ বাবে যুঁজিব। বহু ল'ৰাই আৰ্মি হ'বলৈ চেষ্টা কৰি আছে, বহুতে কষ্ট কৰি আছে। তো ইহঁতৰ আজি মনৰ কথা জনাম আপোনালোকক। সিহঁতে কেনেকৈ দৌৰে বা কেনেকৈ দিনটো কষ্ট কৰে সেইটো আপোনালোকক দেখুৱাম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই গৰম আছে দিয়ক বহুত, পিকচাৰ বেয়া হ'ব পাৰে ঘামৰ কাৰণে, বেয়া নাপাব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগৰ যি চলিটো আছে না সি বেয়া দৌৰে, সেইকাৰণে 7-8 কিলোমিটাৰ নৰখাকৈ দৌৰিব পাৰিব। সেইটো চবৰে মন কেৱল আৰ্মি ঠিক আছে। চাকৰিটো মনে ভাবে বহু কষ্ট কৰি আছে আৰু হৈছে কেইটামান, কিন্তু যিটো আগত গ'ল না সি একদম কৈছোঁ নাই এনেকুৱা দৌৰে 7 পাক ঘূৰিব পাৰিব ৰাস্তা। আৰু কেইটামান ল'ৰা আহিছে একদম হাত দাঙি দিছে কেমেৰা দেখি, এই একেটাই হ'ল মই মাতা ল'ৰাকেইটা। আমি আগত যাই লগ ধৰিম এতিয়া, ব'লক আমি যাওঁ। ময়ো দৌৰোঁ অকণমান, তো আমি দৌৰোঁ অকণমান, ময়ো দৌৰিছোঁ, দৌৰি যাই আছোঁ। তো এতিয়া মই অকণমান দৌৰোঁ, গতিকে কেমেৰা কৰিম অফ, অকণমান আগত লগ পাম। যাই আছোঁ আগলৈ, মানে ল'ৰা কেইটামান আহি আছে, সিহঁতৰ মনৰ কথা জানিম, সিহঁতেও কেনেকৈ দৌৰে চাম আমিও। মানে মই অকণমান দৌৰি চাওঁ, আপোনালোকে দেখা পাব কেমেৰাত দৌৰা। তো ব'লক আমি আগবাঢ়ি যাওঁ অকণমান। ল'ৰাকেইটা আহিছে, ল'ৰাকেইটা মনৰ কথা জানিম কিহৰ বাবে ইমান কষ্ট বা কিহৰ কষ্ট কৰিছে। সিহঁতে আহি পাব ইয়াৰ, আৰু আগতো বহুত ল'ৰা অকণমান দেৰিকৈ দেখাব, 50-60টা ল'ৰা আমাৰ ইয়াত দেখাব। চব দেখুৱাব নোৱাৰিম কাৰণ চবতো গম পোৱা নাই না, কোনোবা আগত আছে কোনোবা পিছত আছে। গতিকে ৰ'ব, সেই ৰাস্তাটোতে আমাৰ 300-400 ল'ৰা আহে, কিন্তু মই গোটেই দেখুৱাব নোৱাৰিম। এই কেইটামান আহিছে আৰু মই দেখুৱাই আছোঁ সিহঁতক। এতিয়া আমি যাই আছোঁ আৰু মোৰ লগত আছে মোৰ এটা লগ, দৌৰিব সকলোৱে দৌৰিব। মোৰ লগত বহুত ল'ৰা আছে, সিহঁতক এইকেইটা আহি আছে। ব'লক আমি ভিডিঅ'টো চাওঁ এতিয়া, সিহঁতৰ মনৰ কথা জানিম কি কয় সিহঁতে ইয়াৰ বিষয়ে। तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। যেতিয়া এটা বস্তু দেখাই দিওঁ, এইটো দেখিছে মোৰ পিছত কি, এইটো হ'ল বৰদৈচিলা থিয়েটাৰৰ আখৰা ঘৰ। ইয়াতে আখৰা ধৰে, কিন্তু এবাৰ নচলে, সেইবাবে হৈ আছে। এতিয়া বোলে আমি আগবাঢ়োঁ। আগত ল'ৰাবোৰ আছে, দীঘলক মই মাতিছিলোঁ, সেই ল'ৰাবোৰক দেখুৱাই দিওঁ আপোনালোকক, মই চিনাকি কৰি দিওঁ সকলোৰে লগত। বা ছোৱালীও দাউৰিব হয়, কিন্তু এইটো ভাল কথা, কাৰণ এই বহুতে কৈতো বহু কথা কৈ থাকিব নালাগে, কিন্তু কিয় সিহঁতে আগবাঢ়িব নালাগে নেকি? সিহঁতেতো ঘূৰিও আহিল। এই ছোৱালী মানুহো দাউৰা এইটো ভাল কথা, কিন্তু সিহঁতেও আমি হ'ব লাগে বা সিহঁতেও কিবা বেলেগ হ'ব লাগে। আমি ব'লক অকণমান আগবাঢ়ি যাম, ময়ো অকণমান দাউৰা। নাই গোটেই মাহা ঘামত গোটেই একেবাৰে হেৰি হৈ গৈছে। তো চাইতো আৰু এনেই দেখুৱাইছোঁ, দৌৰিলেও ঘাম হ'বই নাই, এইবোৰ চব ব্যায়াম কৰি আছে, ইমান কষ্ট কৰি আছে আৰ্মিৰ কাৰণে। গতিকে চাকৰিবোৰ হ'লে ভাল হয়। বহুত ল'ৰাই কষ্ট কৰি আছে, বহুত ছোৱালীও কৰি আছে, হয়তো আছাম পুলিচৰ বাবে কৰি আছে বহুতে, কিন্তু অলপমান কষ্টবোৰ অনুভৱ কৰকচোন আপুনিতো বিচনাত ৰাতিপুৱা শুই থাকে, সাৰিয়ে নাপায়, কিন্তু সিহঁতে ৰাতিপুৱাই ওলাই আহি কিনে অকণমান কষ্টবোৰ চাওকচোন, কিমান কষ্ট কৰি আছে। ইমান কষ্টৰ ফলত যদি এটা চাকৰি নাপায় কেনে লাগে, কিমান কষ্ট কৰি আছে পুৰা একদম ৰাতিপুৱা 4 বজাতে ওলাই।
जिस्म जलाया है। মোৰো অৱস্থা নাই, ঘামি জামি মানে অকণমান দৌৰা গৈছেতো আৰু ৰ'দো ওলাল, এতিয়া ৰ'দো ওলাল। গতিকে যদি ভাল লাগিল তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। বাই। ये केसरी रंग सजाया